হেল্ল' এভৰিৱান, আপোনালোকক সকলোকে মোৰ অন্য এটা হেল্ডি এণ্ড টেষ্টি ৰেচিপি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে আছে। আজি মই বনাব লৈছোঁ বইল চিকেনৰ এটা খুবেই চিম্পল ৰেচিপি, লাই শাকৰ কোমলীয়া আগৰ সৈতে। আপোনালোকে বাৰু খাইছেনে এনেকৈ? সেয়েহে ভাবিলোঁ আপোনালোককো মোৰ লাই শাকৰ বাৰীখন দেখাওঁ। লাই শাকৰ কোমলীয়া আগৰ সৈতে এই বইল চিকেন ৰেচিপিটো খাবলৈ খুবেই টেষ্টি হয়। আপোনালোকে বাৰু মোৰ এই ৰেচিপি ভিডিঅ'বোৰ চাই কেনেকুৱা পায় মোক জনাবচোন, আৰু যদি ভাল পায় মোৰ ভিডিঅ'বোৰত এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। তেনেহ'লে বৰ বেছি পলম নকৰি আজি ভিডিঅ'টোলৈ আগবাঢ়ো ব'লক। আজি এই বইল ৰেচিপিটোৰ বাবে পোনপ্ৰথমতে মই এখন কেৰাহীত ধুই ৰখা আধা কিলো মাংস দি তাত এটা পিঁয়াজ কাটি দিছোঁ। ওপৰত কেইটামান জলকীয়া, থেতেলিয়াই লোৱা আদা নহৰু পেষ্ট এটা, টুকুৰা টুকুৰকৈ কাটি লোৱা বিলাহী আৰু মান ধনিয়া, 3টামান আলু আৰু ওপৰত অলপ নিমখ দি ভালদৰে সকলোখিনি মিলাই লৈছোঁ। ভালদৰে মিলাই হোৱাৰ পাছত মই এতিয়া এইখিনি গেছত পাতি লৈ এনেকৈয়ে অলপ সময় ভাজি থাকিম। আজিকালি বেমাৰ আজাৰ যিহে ওলাইছে, বইল খোৱাটো আমাৰ সকলোৰে বাবে খুবেই প্ৰয়োজনীয়। যিমান পাৰোঁ আমি বইল খাব লাগে। যিহেতু এই ৰেচিপিটো বনাওঁতে আদা নহৰুৰ বাদে মই বিশেষ মা মছলা একো ব্যৱহাৰ কৰা নাই, সেইবাবে ৰঙৰ কাৰণে মই ইয়াত কেইটামান শুকান জলকীয়া থেতেলিয়াই লৈ দি দিছোঁ। ইয়াত পানীটো দিওঁতে আপোনালোকে নিজৰ পৰিমাণ অনুযায়ী দিব। এয়া দেখিছেনে কিমান সুন্দৰ হৈছে। এতিয়া মই ইয়াত কেইটামান জালুক থেতেলিয়াই লৈ দি দিছোঁ। আৰু এতিয়া ইয়াত অথনি যে ছিঙি ৰাখিছিলোঁ লাই শাকৰ কোমলীয়া আগকেইটা, সেইকেইটা দি দিছোঁ। এই আগকেইটাই ইয়াৰ সোৱাদেই সুকীয়া কৰে। এই যে হেতাৰে মই আলু কেইপিচ এনেদৰে ভাঙি দিছোঁ, কিয় জানেনে বাৰু? এনেকৈ ভাঙি দিয়া এটাৰে কাৰণ যাতে জোলকণ অকণমান ডাঠ হয়। বহু লোকে সেইবাবে ইয়াত চাউলৰ গুড়ি অলপ দি দিয়ে। আমাৰ স্বাস্থ্যৰ কাৰণে বইল খুবেই উপকাৰী, নহয়নে বাৰু? আৰু ইভাগেও তেলৰ যিহে দাম, বইল খোৱাই ভাল। মোৰ এই ৰেচিপি ভিডিঅ'টো আপোনালোকে এবাৰ বনাবচোন, খুবেই হেল্ডি হয়। মোৰ আজিৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ থাকিল। তেনেহ'লে নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পোৱা আশাৰে বাই।